ৰিয়েলিষ্টিক আছাম ই এটা ফটোৱা মানুহ ই এটা ডুপ্লিকেট মানুহ ই নিজকে ৰিয়েলিষ্টিক অৰিজিনেল বুলি কয় ইয়াৰ একো কন্টেন্ট নাই আৰু ইয়াৰ ভিডিঅ'বোৰ আপোনালোকে চাইছে চাগে অকল কমেন্টৰ ওপৰত ভিডিঅ' কৰে কোনে কি কমেন্ট কৰে কি অশ্লীল কমেন্ট কৰিছে মোক তাক ৱাৰ্নিং কৰে এইবোৰৰ ওপৰতে ভিডিঅ' বনায় ইয়াৰ একো অৰিজিনেল কন্টেন্ট নাই আৰু 2-4জন ফেমাস ইউটিউবাৰক ই ধৰি ভিডিঅ' বনাব গালি গুলাজ দিব আৰু ই নিজকে সবতকে ডাঙৰ এটা ইউটিউবাৰ বুলি ভাইৰাল ভিডিঅ' হৈছে এই ফলো নকৰো আৰু ইয়াৰ ভিডিঅ'বোৰ মই ভাল নাপাওঁ কিন্তু ইয়াৰ ওপৰত আজি মই ভিডিঅ' কিয় বনালো এইটো ভিডিঅ'টো আপোনালোকে চাই লওক তাৰ পিছত মই কথাবোৰ স্পষ্টকৈ কৈ আছো ঠিক আছে এইটো চাই ল 15000 কমেন্ট আৰু এদিকে 25000 লাইক আৰু 300 তক শেয়াৰ আছে ভিউজ কিমান 8 লাখ 8.5 লাখ ভিউজ 8.5 লাখ ভিউজ যিবিলাক উল্টা উল্টা কমেন্ট কৰ ভালকে চাই ল 8.5 লাখ ভিউ 42000 ফলোৱাৰত 8.5 লাখ ভিউজ তো লাইন খাৰা দিয়ে না লাইন যত খাৰা দিয়ে এই ৰিয়েলিষ্টিক আছাম এই বেলেগৰ লাইনৰ পিছত খাৰা নহয় মই যত খাৰা দিও মোৰ এটা উসুল আছে কি মই যত খাৰা দিও তাৰ পিছত লাইন আৰম্ভ হয় ঠিক আছে দ্যাট ইজ দ্য পাৱাৰ অফ ৰিয়েলিষ্টিক আছাম আপোনালোকে শুনিলে চাগে ইয়াৰ যিটো অহংকাৰ ই কি কৈছে এটা ভিডিঅ'ত 25000 লাইক আৰু 15000 কমেন্ট 300তকৈ অধিক শেয়াৰ আছে আৰু ই যিটো লাইনত মানে যত লাইন আছে ই তাত গৈ থিয় নহয় আৰু ই যত থিয় হয় তাতে লাইন হৈ যায় মই যত খাৰা দিও তাৰ পিছত লাইন আৰম্ভ হয় ঠিক আছে বাহ কি অৰিজিনাল ডায়লগ এইটো ডায়লগটো আপোনালোকে শুনিছে চাগে जहां खड़े हो जाते हैं लाइन वहीं से शुरू होती है মোৰ অমিতাভ বচ্চনৰ ডায়লগটো ই মানে কপি পেস্ট কৰিছে ইয়াৰ কথা কি শুনিব মানে ই মানে লুকৰ ডায়লগ লৈ তাকো ইমান ফেমাস ডায়লগ কোনে নেজানে কমসে কম অলপ বেলেগ এটা ডায়লগ ক'লেও কিছুমানে নজনা ডায়লগ ক'লেও তো হয় হসা কৈছে নেকি বুলি ভাবিলে হয় অমিতাভ বচ্চনৰ এটা ফেমাস ডায়লগ ই মানে উঠাই লৈছে আৰু কপি পেস্ট কৰিছে আৰু ই কৈছে মানে নিজকে ডন বুলি ভাবিছে ই এটা ফটোৱা মানুহ হয় ইয়াৰ নিজৰ কন্টেন্ট বোলা একোৱে নাই আৰু ই কি কৈছে 15000 কমেন্ট আৰু এদিকে 25000 লাইক আৰু 25000 লাইক 15000 কমেন্ট আৰু 300কৈ অধিক শেয়াৰ আছে আৰু 8 লাখ ভিউজ আছে বুলি ভিউজ কিমান 8 লাখ বাহ কোনে নকৰা কাম কৰি দিলে বাহ 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 আৰু ইয়াৰ কমেন্টবোৰ চাইছে আপোনালোকে 15000 কমেন্ট কৈছে 14999 তো ইয়াৰ কমেন্টত গালিয়ে আছে মানে ই কি কয় মোৰ ভিডিঅ' ওপৰত 15000 কমেন্ট আইছে বোলে তাত কিন্তু কমেন্ট আপোনালোকে গৈ চাব মানে পঢ়িব নোৱাৰে এনেকৈ মানুহে গালি দিছে হলে ই মানে নিৰ্লাজ এটা মানুহ ইয়াৰ মানে একো কন্টেন্ট বুলিবলৈ নাই মানে অকল কি ভিডিঅ' বনায় মানে যি পাব্লিকে যি সাবস্ক্ৰাইবাৰ যি ফলোৱাৰ্ছে ইয়াৰ ভিডিঅ'বোৰ চাই তেওঁলোককে গালি দিয়ে মানে এইটোৱে মানে আজি মোক অশ্লীল গালি কৰিলে হেতক মই ৱাৰ্নিং দিম এইবোৰ ভিডিঅ' বনাই মই মানে 2-4টা ভিডিঅ' চাইছো এটা টপিকতে মানে ভিডিঅ' ইয়াৰ একো নিজৰ কন্টেন্ট বোলা নাই আৰু কেতিয়াবা কাৰবাৰ উকিল হৈ যায় আৰু কাৰবাৰ ওপৰত ভিডিঅ' বনাই 2-4জন ফেমাস ইউটিউবাৰক ধৰি ল'ব হেতৰ ওপৰত গালি গলাজ দি ই নিজেই গালি গলাজ দি ভিডিঅ'বোৰ বনায় আৰু যেতিয়া হেতৰ সন্মুখত ই গৈ পাব তেতিয়া ই কি কয় মই মানে তোমাৰ কন্টেন্ট লৈহে কথাটো কৈছিলো মই তোমাক কোৱা নাই ই এটা মানে এনেকা কথা কৈ দুইমুখীয়া হাপ মানে মানুহৰ আগত বেলেগ কথা কয় আৰু ই যেতিয়া ভিডিঅ' বনায় সি এটা বেলেগ কথা কয় আৰু ইয়াৰ ভিডিঅ'বোৰ আপোনালোকে চাইছে চাগে মানে কমেন্ট পঢ়িব নোৱাৰে ইমান মানে গালি পৰে হলেও ই মানে এটা নিৰ্লাজ মানুহ লাজে নাই হলেও ভিডিঅ'বোৰ বনায় আৰু কন্টেন্ট কি আছে একোৱে নাই কোনে গালি কৰিছে তাক ৱাৰ্নিং দিব তই মোক কি এনেকা কৰিলি চাহ মই আজি এইবোৰ কৰিলো আৰু মই ইয়াৰ এটা ভিডিঅ' চাইছিলো 10000 পইচা মানে হিচাপ কৰি দেখাইছে মই ফেচবুকৰ পৰা ইনকাম কৰিলো হা আৰু এইটো পইচাও বোলে মানে এক্সচেঞ্জৰ পইচা নহয় কোনোবাই তাক বোলে এডভাৰটাইজ কৰিবলৈ পইচাটো দিছে বোলে হয় ই পইচা লৈছে বোলে এডভাৰটাইজ দিবলৈ মই যে আজিলৈকে ই কোনো এটা প্ৰডাক্টৰ এডভাৰটাইজ কৰা মই দেখা নাই ইমান মানে ফটোৱা মানুহ মানে ইমান মানে দীঘল এৰে কি ক'ব ইয়াৰ কথাবোৰ আৰু এটা ভিডিঅ'ত কৈছে মোক মানে 16 বছৰীয়া ছোৱালী মোৰ প্ৰেমত মানে পৰি গৈছে বোলে চেহেৰা আছে নেকি ইয়াৰ চেহেৰা চাওক কোনোবা ছোৱালী ইয়াৰ চেহেৰা চাই মানে প্ৰেমত পৰিব নেকি মানে যিবোৰ কথালৈ কৈ ভিডিঅ'বোৰ বনাই মানে ইমান অশ্লীল গালি কিয় দিছা মোক মানে ই কামে এনেকা কৰিছে
ইয়াৰ মানে গালি খোৱা কাম কৰিলে মানুহে গালি দিবই যদি আপুনি এটা ভাল কণ্টেণ্ট কৰিলে চবে এপ্ৰিচিয়েট কৰিব আপোনাক মানে চবে ভাল পাব ভাল ভাল কমেণ্ট দিব কিন্তু নাই নিৰ্লাজ মানুহ মানে কেতিয়া কাক কি ক'ব লাগিব যাকে তাকে যি টি কৈ দিয়ে নিজৰ কণ্টেণ্ট কোৱা একোৱে নাই আৰু নাম ৰাখিছে ৰিয়েলিষ্টিক ই এটা মানে ইমান চেলফিছ মানুহ মানে মই ইয়াৰ প্ৰফাইলটো চেক কৰিছোঁ মানে কাকো ফ'ল' কৰা নাই এটা ফ'ল'য়িং আছে মই চাই গৈছোঁ তাকো নিজৰে এটা মানে ছেকেণ্ড এটা চেনেল হয় তাকে ফ'ল' কৰিছে আৰু ই মানে এজন মানে নিজকে মানে চবতকৈ মানে সৰ্বশ্ৰেষ্ঠ মানে অসমত মানে ফেমাছ ইউটিউবাৰ তাতকৈ কোনো আৰু নাই বুলি ইমান এটা অহংকাৰ এনেকুৱা অহংকাৰ কাৰ থাকে আপোনালোকে জানে এটা অসুৰৰ এটা ৰাক্ষসৰ ই মানে অসুৰে যেতিয়া অহংকাৰ হৈ যায় তো ই মানে পৃথিৱীত চবতকৈ ই ডাঙৰ এটা মানে ঈশ্বৰ চবতকৈ ডাঙৰ এনেকা বুলি এটা ৰাক্ষসৰ থিংকিং থাকে ই মানে ইয়াৰ থিংকিঙো ছেম টু ছেম মানে মোতকৈ কোনো ডাঙৰ নাই অহংকাৰ এইটো কিন্তু অহংকাৰৰ পতন হ'বই নিশ্চয় এইটো যিটো এটা অহংকাৰ নাৱত গৈ আছে ই ডুবিব কৈছে 16 বছৰৰ ছোৱালীবোৰে মোৰ প্ৰেমত পৰিছে ইয়াৰ এটা ভিডিঅ' দেখাইছে আপোনালোকে চাই লওক ময়ো আহিলোঁ চাৰিওপিনে কেৱল ছোৱালী আৰু ছোৱালী ভিডিঅ'ত আপোনালোকে চাইছে এটা কলেজৰ সন্মুখত অকল ছোৱালী আছে ই য'ত মানে বেছি ছোৱালী আছে তাত গৈছে হ'লেও এজনী ছোৱালীয়ে ইয়াক মানে ঘূৰি চোৱা নাই আৰু ই কি কয় মানে 16 বছৰৰ ছোৱালী মোৰ প্ৰেমত পৰিছে মেছেজ কৰি নাম্বাৰ বিচাৰে এড্ৰেছ বিচাৰে ই যেনেকৈ মানে কমেণ্টৰ ওপৰত ই কৈছে সেই মেছেজবোৰ আমাক দেখালেহে আমি বিশ্বাস কৰিম মানে ইমান ফটোৱা আমি মানুহ আৰু নিজক ৰিয়েল বুলি কয় ৰিয়েল বোলা একোৱে নাই ই এটা ডুপ্লিকেট ই এটা ফটোৱা মানুহ দীঘল ফেকা মানুহ আৰু ইয়াৰ ইমান 41-42 হাজাৰ মানুহে ইয়াক কিয় ফ'ল' কৰিছে মই ধৰিব পৰা নাই ভাল এটা কণ্টেণ্ট দিয়া এটা মানুহে চাই ভাল লগা ভিডিঅ'বোৰ হ'ব লাগে তো মানে বিতৰ্ক মানে জানি বুজি ই মানে এইবোৰ ভিডিঅ' ইয়াৰ চেহেৰা চাই আপোনালোকক লাগেনে 16 বছৰীয়া ছোৱালীয়ে ইয়াক প্ৰপ'জ কৰিছে বুলি কিছুমান মানুহ থাকে কিছুমান চেহেৰা থাকে যাক দেখিলে মানে কমপ্লিমেণ্ট দিবলৈ মন যায় ভাল এটা কমেণ্ট কৰিব মন যায় প্ৰশংসা কৰিব মন যায় কিন্তু ইয়াৰ চেহেৰা দেখিলে মানে ডাইৰেক্ট গালি কৰিবলৈ মন যায় এনেকুৱা ইয়াৰ চেহেৰাটো আছে আৰু ই কি কয় 16 বছৰীয়া ছোৱালীয়ে মোক প্ৰপ'জ কৰিছে ঘেণ্টা কৰিছে